কবিতাৰ শিৰোনাম প্ৰেম, কবি ৰাজাকুল ইছলাম, আবৃত্তি পাৰ্থ গোস্বামী। প্ৰেম প্ৰেম মানেনো কি বুজি নাপাওঁ মই, কিন্তু তুমি কাষত থাকিলে পাহৰি যাওঁ কোলাহল পূৰ্ণ পৃথিৱী। এবাৰ দেখা পাবলৈ এবাৰ দেখা পাবলৈ কত যে বাহানা, সপোন সপোন যেন লগা মিঠা কথাবোৰ আৰু মোৰ শব্দবিহীন কবিতাবোৰ। সেই দিল মাংগে মোৰ, তুমি নাহৰ খৰা বাটেৰে আহি মোক লৈ গলা বৰষুণৰ দেশলৈ। হেঁপাহৰ মৃদু হাঁহিৰে কহা এখনি গোলপীয়া ৰাজ্য, এখনি নীলা সাগৰ, এখনি পালতৰা নাও, সাতোৰঙী ৰামধেনু আৰু তুমি আৰু মই। মোৰ কল্পনাবোৰৰ স্থায়ী বাসিন্দা হৈ পৰা অনামিকা, মদৰ ৰাগীত মাতাল মই, তুমি মোৰ নিশ্চা হোৱা অনামিকা। কলমৰ বুকুত তেজ ভৰাই লিখিব নোৱাৰিলো মই হিয়া উজাৰি লিখিব, কিন্তু মোৰ মনৰ ভাৱনাবোৰ যে আৰু মনৰ ভাৱবোৰ যে ধন্দাৰ দোকানৰ চিগাৰেটৰ ধোৱা চাহিত পৰিণত হ'ল। হেৰুৱা সপোনৰ এমুঠি আশাবোৰ, মৰম নিগৰাই কৰাল বনা তেজৰ লিখনিবোৰ, সপোনৰ ৰংবোৰ, মোৰ শব্দবিহীন কবিতাবোৰ আজি আধৰুৱা হৈ গ'ল। আজি ক্লান্ত পথিক, তুমি মোৰ অৱসাদ হোৱা অনামিকা। শব্দৰে জানো প্ৰেমৰ গভীৰতা জুখিব পাৰি? আজি মই নিসংগ প্ৰেমিক, ঠিকনাবিহীন এক যাত্ৰী, আৰু এই যাত্ৰাৰ শেষ।